স্বাগতম জনাইছোঁ বন্ধুসকল। আজি বক্তৃতাৰ ওপৰত এটা সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ কাষলৈ আহিছোঁ। সেয়া হ'ল আমি এটা সফল ভাষণ প্ৰদান কৰিবলৈ হ'লে কি কি কথাকেইটাত আমি গুৰুত্ব দিব লাগিব, সেই বিষয়ে আজি আপোনালোকৰ লগত কিছু আমি শ্বেয়াৰ কৰিব বিচাৰিছোঁ। প্ৰথমেই এটা অতি দৰকাৰী কথা যে ভাষণ এটা আমি আৰম্ভ কৰাৰ পাছত, অৰ্থাৎ ভাষণটো আমি যেতিয়া সম্বোধন কৰোঁ, সম্বোধন কৰাৰ পাছতে আমি এটা অতি দৰকাৰী কথা আহি পৰে। সেয়া হ'ল সন্মুখত থকা মঞ্চৰ যিসকল শ্ৰোতা আছে, সেই শ্ৰোতাক আমি দ্ৰুত গতিৰে প্ৰথমেই আমি অধ্যয়ন কৰি ল'ব লাগিব। সেই শ্ৰোতাৰ গোটেই পৰিৱেশটোক আমি প্ৰথমেই অধ্যয়ন কৰাটো অতীৱ প্ৰয়োজনীয়, কিয়নো তাত সেই পৰিৱেশত বিভিন্ন ধৰ্মাৱলী, বিভিন্ন বয়সৰ মানুহ, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আৰু বিভিন্ন ৰুচি অভিৰুচি ভালপোৱা ব্যক্তি তাত থাকিব পাৰে। যদি অধ্যয়ন কৰি লওঁ, তেতিয়া আমি নিশ্চয় তেওঁলোকৰ কাষলৈ আমাৰ মনৰ কথাখিনি লৈ যোৱাত সহজ হয়। সেয়েহে আমি প্ৰথম অতি দৰকাৰী কথা হ'ল আমি যিমান পাৰোঁ গোটেই পৰিৱেশটো দ্ৰুত গতিৰে অধ্যয়ন কৰি তাৰ ওপৰত আমি বক্তৃতাটো প্ৰদান কৰিব লাগে। আৰু সেই তেনেকুৱা বক্তৃতা প্ৰায়খিনি সফল হোৱা নিশ্চয় দেখা যায়। আৰু এতিয়া দ্বিতীয় কথাটোলৈ আহোঁ যে আমি এটা বক্তৃতা প্ৰদান কৰি থকাৰ মাজতে আমি বহু সময়ত একোটা কথাকে বাৰে বাৰে আমি ৰিপিট কৰোঁ। আৰু সেয়েহে বাৰে বাৰে এটা কথা বা যিকোনো এটা বাক্য বাৰে বাৰে কোৱাৰ ফলত শ্ৰোতাৰ অতি আমনিদায়ক হয় আৰু শ্ৰোতাই সেইটোক নিশ্চয়কৈ গ্ৰহণ কৰিব নিবিচাৰে। আৰু সেয়েহে পৰাপক্ষত একেটা কথাকে বা যিকোনো এটা বাক্যকে বাৰে বাৰে নকৈ আমি সেইখিনি ক্ষেত্ৰত কিছু সংযত হোৱাটো নিশ্চয় প্ৰয়োজন। সেয়েহে আমি আশা ৰাখিছোঁ যে এটা ভাল বক্তৃতা প্ৰদান কৰিবলৈ হ'লে এই কথাটোত বিশেষভাৱে গুৰুত্ব দিব লাগিব। এতিয়া আমি তৃতীয় কথাটোলৈ আহোঁ যে আমি এটা সফল ভাষণ প্ৰদান কৰিবলৈ হ'লে তৃতীয় অতি দৰকাৰী কথাটোৱেই হৈছে যে আমি শৰীৰৰ ভংগীমা অৰ্থাৎ যিটো আমাৰ বডি লেংগুৱেজ, সেই বডি লেংগুৱেজত আমি অতিকৈ গুৰুত্ব দিব লাগে। কিয়নো আমাৰ কোৱাৰ কথাতকৈ বডি লেংগুৱেজে শ্ৰোতা দৰ্শকক যথেষ্ট প্ৰভাৱ পেলায়। আৰু আমি সেইকাৰণে তাত যিবিলাক আমি ভংগীমা কৰোঁ বা দেহৰ যিটো আমি অৱস্থান কৰোঁ, সেইখিনি কথাত আমি নিশ্চয়কৈ গুৰুত্ব দিব লাগে। এনেকুৱা অপ্ৰয়োজনীয় তাত দেহৰ ভংগীমাত ৰাখিব নালাগে যিটো শ্ৰোতা দৰ্শকৰ অপ্ৰিয় হ'ব পাৰে। আৰু সেয়েহে শৰীৰৰ ভংগীমাৰ ক্ষেত্ৰত আমি নিশ্চয়কৈ গুৰুত্ব দিয়াটো অতীৱ প্ৰয়োজন। আৰু সেই কথাটোৱে আমাক এটা সফল বক্তৃতা প্ৰদানত যথেষ্টখিনি সহায় কৰিব। আৰু ইয়াৰ পাছতে আহোঁ আমাৰ এটা অতি দৰকাৰী কথা যে আমি এটা ভাষণ প্ৰদান কৰিবলৈ যাওঁতে এটা ভাষণৰ প্ৰথমে আমাক অতি প্ৰয়োজনীয় হয় তাৰ ভাষণৰ পূৰ্ব প্ৰস্তুতি। আৰু পূৰ্ব প্ৰস্তুতিৰ কাৰণে আমি এটা টোকা লেখাটো অতি প্ৰয়োজনীয়। আৰু সেই টোকাটো যদি আমি চাই পাঠ কৰোঁ, নিশ্চয় দৰ্শক শ্ৰোতাৰ আমনিদায়ক হ'ব পাৰে। আৰু তাকে নকৰি আমি যদি তাত মূল কথাখিনি পাহৰি নাযাবৰ কাৰণে মূল যিকেইটা পইণ্ট আছে, সেই পইণ্টকেইটা আমি এখন কাগজত আমি নোট কৰি লৈ যাব পাৰোঁ। আৰু খুব শ্বৰ্টকৈ প্ৰয়োজনীয় সাপেক্ষে সেইটো চাই আমি যিটো বক্তৃতাৰ যিটো ধাৰাবাহিকতা, সেই ধাৰাবাহিকতাটো সুন্দৰভাৱে আগুৱাই নিয়াত আমাক সহায় কৰে। সেয়েহে এই ক্ষেত্ৰত আমি গুৰুত্ব দিব লাগে যে আমি এটা দৰকাৰী যিবিলাক পইণ্ট, সেইবিলাক আমি নোট হিচাপে তাত লৈ যাব পাৰোঁ। আৰু তাক সুন্দৰকৈ তেনেধৰণে আমি ভাষণটো আগবঢ়ালে নিশ্চয় সফল এটা ভাষণ আমি আগবঢ়াবলৈ সক্ষম হ'ম। ইয়াৰ পাছতে আহোঁ যে আমি যিটো আমাৰ সন্মুখত যিটো মাউথ স্পীকাৰ থাকে, সেই স্পীকাৰৰ ক্ষেত্ৰতো আমি গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয় যে আমি মাউথ স্পীকাৰটো মুখৰ কিমান স্থানত ৰাখিছোঁ। হয়তো বহুত আঁতৰত ৰাখিলে আমি চাউণ্ডটো ক্লিয়াৰ নহ'ব পাৰে, বা একেবাৰে ওচৰত ৰাখিলেও মাতটো ফাটি যাব পাৰে। এটা নিৰ্দিষ্ট দূৰত ৰাখি মাউথ স্পীকাৰটো আমি যদি কথাখিনি কওঁ, নিশ্চয় শ্ৰোতাৰ কাণত পৰিব। আৰু এই কথাটো লক্ষ্য কৰিব লাগে যে আমি কোৱা কথাখিনি বা বক্তৃতা প্ৰদান কৰি থকা কথাখিনি যাতে শ্ৰোতাৰ কাণত ভালকৈ পৰিচয় হৈ নাই, এই কথাটো আমি লক্ষ্য ৰাখিব লাগে। সেয়েহে ইয়াত আমি মাউথ স্পীকাৰৰ ভূমিকা অতীৱ গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ।
আৰু সেয়েহে আমি এই ক্ষেত্ৰত মাউথ স্পীকাৰটোক আমি নিশ্চয় পৰীক্ষা নিৰীক্ষা কৰি ভালকৈ আমি আৰু বা নিৰ্দিষ্ট ভাল স্থানত ধৰি আমি বক্তৃতাটো প্ৰদান কৰিলে শ্ৰোতাৰ নিশ্চয় সুবিধা হ'ব। ইয়াৰ পাছতে এটা আৰু দৰকাৰী এটা প্ৰয়োজনীয় কথা হ'ল, সেয়া হ'ল আমি যিমান পাৰোঁ শ্ৰোতাক আমি ভাষণৰ মাজত গুৰুত্ব দিয়াটো অতিকৈ প্ৰয়োজন। এই কথাটো এটা লক্ষ্য কৰিব লাগে আৰু তেওঁলোকক এটা অধ্যয়ন কৰি চাব লাগে যে কথাখিনিৰ মাজেদি শ্ৰোতাই কিমান সন্তুষ্টি লাভ কৰিছে বা শ্ৰোতাৰ কথাখিনি কওঁতে তেওঁলোকক গুৰুত্ব দিয়া হৈছে নাই। প্ৰত্যেকজন ব্যক্তিৰ এটা ভিতৰত এটা অন্তৰ্নিহিত ভাৱ থাকে যে তেওঁৰ কথাখিনি গুৰুত্ব পাওক বা তেওঁলোকে গুৰুত্ব পাওক, আৰু সেই গুৰুত্বতা প্ৰদান কৰিবলৈ হ'লে ভাষণৰ মাজেদি এনেধৰণেই কথাখিনি ব্যক্ত কৰিব লাগিব যিটো যাতে শ্ৰোতাৰ তেওঁলোকে অনুভৱ কৰিবলৈ পায় যে মোৰ কথা আমাৰ কথাখিনি বা শ্ৰোতা দৰ্শক কথাৰ মাজেদি যাতে গুৰুত্ব দিয়া হৈছে, সেই কথাখিনি যাতে লক্ষ্য কৰা হয়। ইয়াৰ পাছতে এটা অতি দৰকাৰী আৰু শেষৰ কথাটোলৈ যাব বিচাৰিছোঁ যে শেষ যেতিয়া ভাষণটো যেতিয়া আমি সামৰণি মাৰিবলৈ যাম, সামৰণি পৰ্যায়লৈ যাম, তেতিয়া আমি শ্ৰোতা দৰ্শক যাতে অনুপ্ৰাণিত হোৱাকৈ কিছু কথা আমি তাত কোৱাটো অতিকৈ প্ৰয়োজন আৰু তেওঁলোকক এটা আগ্ৰহী বা কৌতূহলী এটা ভাৱ ৰাখি আমি ভাষণটো সামৰণি মাৰিব লাগে। আৰু এনেধৰণে কৰিলে শ্ৰোতাই নিশ্চয় ভাল পাব আৰু শ্ৰোতাই পুনৰ বক্তাজনৰ কথা আগলৈও শুনিবলৈ তেওঁ আগ্ৰহ প্ৰকাশ কৰিব। সেয়েহে বন্ধুসকল, আজি এইকেইটা কথাই আপোনালোকৰ আগত ইয়াতে অৱগত কৰিলোঁ যে আমি এটা সফল ভাষণ প্ৰদান কৰিবলৈ হ'লে কি কেইটা কথা গুৰুত্ব দিব লাগিব। এবাৰ পুনৰ কথাখিনি আমি সোঁৱৰাই চাব বিচাৰিছোঁ যে প্ৰথমেই আমাৰ অতি দৰকাৰী হ'ব যে আমি গোটেই পৰিৱেশটোক যিমান পাৰে দ্ৰুতগতিৰে আমি অধ্যয়ন কৰি তাৰ ওপৰত বক্তৃতাখিনি আমি প্ৰদান কৰিবলৈ যিমান পাৰোঁ আমি চেষ্টা কৰিব লাগিব। ইয়াৰ পাছতে বক্তৃতা প্ৰদান কৰোঁতে একেটা কথাকে যাতে আমি বাৰে বাৰে নকওঁ তাৰ প্ৰতি আমি নিশ্চয়কৈ গুৰুত্ব দিব লাগিব। ইয়াৰ পাছতে আহিলে আমাৰ শৰীৰৰ ভংগীমা বা যি বডি লেংগুৱেজে বক্তৃতা প্ৰদানত যথেষ্ট প্ৰভাৱ পেলায় শ্ৰোতা দৰ্শকক। সেয়েহে বডি লেংগুৱেজৰ ক্ষেত্ৰত আমি নিশ্চয় গুৰুত্ব দিব লাগিব। ইয়াৰ পাছতে আহোঁ যে আমি যিকেইটা বক্তৃতা প্ৰদানৰ মূল কথাকেইটা, যিকেইটা মূল পইণ্ট, সেই পইণ্টকেইটাক আমি ধাৰাবাহিকভাৱে লিখি নিব পাৰোঁ আৰু সেই প্ৰয়োজন সাপেক্ষে সেইটো চাই আমি আমাৰ বক্তৃতাটোৰ যিটো ধাৰাবাহিকতা সুন্দৰভাৱে আগবঢ়াই যোৱাত আমাক সহায় কৰিব আৰু সুন্দৰ ভাষণ আমি এটা প্ৰদান কৰিবলৈ সক্ষম হ'ম। ইয়াৰ পাছতে আমি মাউথ স্পীকাৰটো কেনেধৰণে ধৰিছোঁ তাৰ ওপৰতো নিৰ্ভৰ কৰে, সেই কথাটো আমি নিশ্চয় লক্ষ্য ৰাখিব লাগে। সেইখিনিৰ লগতে শ্ৰোতা দৰ্শকক আমি ভাষণৰ মাজেদি কিমান গুৰুত্ব দিছোঁ সেইটো এটা অতি দৰকাৰী কথা, যাতে আমি সেই গুৰুত্বতাটো তেওঁলোকক ভাষণৰ মাজত দিব পাৰোঁ, সেই প্ৰতি আমি নিশ্চয়কৈ লক্ষ্য ৰখাটো অতিকৈ প্ৰয়োজন। আৰু শেষ কথাটোৱে হ'ল যে শ্ৰোতাৰ ভাষণৰ শেষ মুহূৰ্তত শ্ৰোতা অনুপ্ৰাণিত হোৱাকৈ আমি ভাষণ ৰাখিব লাগে আৰু তেনেধৰণে ভাষণটো আমি সামৰণি মাৰিলে নিশ্চয় শ্ৰোতা দৰ্শক অনুপ্ৰাণিত হ'ব আৰু আগলৈও এনেধৰণে ভাষণ শুনিবলৈ তেওঁলোকে ইচ্ছুক হ'ব। সেই বন্ধুসকল, আজি ইমানতে সামৰণি মাৰিছোঁ। পুনৰ আপোনালোকক লগ পাম এটা সুন্দৰ ভিডিঅ' লৈ। সেই ভিডিঅ'টো হ'ব যে আমাৰ শৰীৰৰ ভংগীমা বা বডি লেংগুৱেজ। ভাষণ দিওঁতে আমি কেনেধৰণৰ বডি লেংগুৱেজ আমি ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে এটা নতুন ভিডিঅ' লৈ অতি সোনকালে আপোনালোকৰ কাষলৈ আহিছোঁ। তেতিয়াহ'লে বন্ধুসকল, আহক সকলোৱে হাতে হাত মিলাই আগবাঢ়ি যাওঁ আৰু শান্তিত বাস কৰোঁ। যদিহে আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে নিশ্চয় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক এনেধৰণৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াবলৈ অনুপ্ৰাণিত